ৰাজ্যত অব্যাহত আছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দৌৰাত্ম্য চুকে কোণে পিয়াপি দি আছে প্ৰবঞ্চনা কৰা একাংশ লোক আজি লংকাৰ খবৰ আমি জনাম লংকাত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাহকক প্ৰবঞ্চনা কৰা হৈছে ক্ষুদ্ৰ ব্যৱসায়ী সাধাৰণ ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি পলাইছে এতিয়া সেই বিত্তীয় প্ৰতিষ্ঠানৰ লোকসকল কাকি টাঙিয়া গ্ৰামাঞ্চলৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা প্ৰবঞ্চনাৰে ধন লুণ্ঠন উদয়ন হেল্প গ্ৰুপ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান উদয়ন হেল্প গ্ৰুপ এই প্ৰতিষ্ঠানটোৱে লুণ্ঠন চলোৱাৰ অভিযোগ আহিছে প্ৰায় 20 লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে দৈনিক 100 টকাৰ পৰা 1000 টকালৈকে জমা থৈছিল প্ৰতিষ্ঠানটোত বহু লোকে বিগত 15-20 বছৰ ধৰি ব্যৱসায়ীসকলক প্ৰাপ্য ধন নিদিয়াৰ আদায় দি আহিছিল প্ৰতিষ্ঠানটোৱে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি এতিয়া পলায়ন কৰিছে অজিত দাস হঠাতে ধন সংগ্ৰহ কৰা অজিত দাসে নিজৰ দোকানত তলা ওলমাই অন্তৰ্ধান হৈছে বন্ধ হৈ পৰে উদয়ন হেল্প গ্ৰুপ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান অজিত দাসৰ লগত হাসমত মুছাই আৰু জমিৰো জড়িত থকাৰ তথ্য লাভ কৰিছে আমাৰ সাংবাদিকে আমি দেখুৱাইছো এবাৰ লংকাৰ এই খবৰটো টঙিয়া গ্ৰামাঞ্চলৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা প্ৰবঞ্চনাৰে ধন লুণ্ঠন চলোৱা হ'ল আৰু গোটেই প্ৰক্ৰিয়াটোত জড়িত আছে অজিত নামৰ এজন ব্যক্তি দৈনিক 100 টকাৰ পৰা 1000 টকালৈকে বিভিন্নজনে আচলতে সেই প্ৰতিষ্ঠানটোত জমা ৰাখিছিল আৰু সেই ধন এতিয়া উভতাই নিদি পলাইছে প্ৰতিষ্ঠানটোৰ মূল দায়িত্বত থকা অজিত নামৰ ব্যক্তিজন অজিত দাসৰ লগত কেবাটাও এই প্ৰবঞ্চনাত জড়িত থকাৰ তথ্য লাভ কৰিছে আমাৰ সাংবাদিকে হাসমত মুছাই আৰু জমিৰো জড়িত থকাৰ তথ্য লাভ কৰিছে আমাৰ সাংবাদিকে অটো ড্ৰাইভাৰ আমি ডেইলি 100 পাৰোঁ 50 পাৰোঁ 200 পাৰোঁ আনি পেলাই 2-3জন ড্ৰাইভাৰ আছোঁ আমি জমা থওঁ বছৰীয়া জানুৱাৰী মাহ আহিলে আমি মানে এইটো পইচা কালেকশ্যন হ'লে উঠাই লওঁ লৈ পেলাই কিবা এটা আশা থাকে মাটি ৰাখোঁ কিবা ৰাখোঁ ঘৰ চলাওঁ এইটো পইচাৰ ওপৰতে এতিয়া জানুৱাৰী মাহ আহিছে আমি পইচা বেলেগ ফালে ধাৰ হৈ আছে অজিত দাস নাই পলাল গ'ল গতিকে আমি আজি 2 মাহৰ পৰা ঘৰত গ'লে মাইকী মানুহে কৈছে আমিতো নাজানো আমাক সুধি পেলাই মই দিছিলোঁ 300 টকা ডেইলি মোৰ লগৰীয়া এজন ড্ৰাইভাৰ আছে এইজনে দিছে 200 টকাকে ডেইলি কাৰ হাতত দিছিল টকাটো অজিত দাসৰ হাতত কিমান টকা লৈ গ'ল অনুমানিক এতিয়াতো লিষ্টখন মোৰ হাতত আছে চবে দিছে যাৰ যাৰ যিমান পাওনি আছে 20 লাখৰ ওপৰত আছে পইচা এটা কি প্ৰবঞ্চনা কৰিলে মাৰিলে এতিয়াতো দেখা মতন এনেকুৱা হৈ আছে ঘৰত 50 জন মানুহ আছে 50 জন পুৰা লিষ্ট আছে মোৰ হাতত অজিত দাসে কালেকশ্যন কৰে 1 নম্বৰ টঙিয়া এইটো অজিত দাসৰ ঘৰত বিচাৰি আপোনালোক গৈছিল নেকি গৈছিলোঁ পলাতক আছে নেকি মানুহজন 2 মাহৰ পৰা পলাতকে আছে ঘৰত নাই থানাত গোচৰ দিয়া নাই দোকানত তলা আছে ন দোকানটো পিছত সিহঁতে আহি ঘৰৰ মানুহে আহি মাল চাল যি আছিল চব সিহঁতে মানুহে লৈ গ'ল বহুত মানুহৰ পাছবুকো সিহঁতৰ হাতত জমা আছে হেল্প গ্ৰুপ বুলি এইটো আমি সিহঁতৰ হাতত তাৰমানে পইচা কেইটামান জমা থওঁ প্ৰত্যেক দোকানীয়ে বছৰীয়া হিচাপে কোনোবাই 500 কোনোবাই 1000 কোনোবাই 200 কোনোবাই 100 আমি বছৰৰ লাষ্টত পইচাখিনি উঠাই পেলাই কিবা দোকানী এটা ঋণদাৰ কিবা এটা থাকে আমি ভৱিষ্যতৰ হেৰিৰ কাৰণে আমি জমা থওঁ পইচা আজি প্ৰায় 10-15 বছৰ প্ৰায় 20 বছৰমান হ'ব তেনেকুৱা সিহঁতে কিবা এটা হেল্প গ্ৰুপ এটা এইটো এটা হেৰি আছে হেল্প গ্ৰুপ বুলি কয় সিহঁতে এইটো গ্ৰুপ খুলি সিহঁতে কেইজন মানুহ 5-6 জন 7 জন মান আছে কালেকশ্যন কৰে অজিতে আৰু অজিত তাৰমানে আমাৰ পৰা কালেকশ্যন কৰে ডেইলি কালেকশ্যন কৰে
অঁ অজিত দাস ডেইলি কালেকশ্যন কৰে। তেতিয়া আমি কোনোবাই 1000 দিওঁ, কোনোবাই 500 দিওঁ, কোনোবাই 200 দিওঁ, কোনোবাই 100 দিওঁ। আমি কিন্তু মূল পইচাটো আমাৰ কোনো লাভ নাই ইয়াত। পইচাখিনি যেন আমি ইণ্টাৰেষ্টত দিছোঁ তেনেকুৱা বুলি নহয়। আমি বছৰ লাষ্টত টিচাৰ চৰিত্ৰ আমি ৰামৰামী টাইমত তাৰমানে পইচাখিনি তুলি কিবা মালিকৰ ঋণদাৰ থাকে তেনেকুৱা আমি মাৰোঁ। প্ৰায় 15-20 বছৰৰ পৰা আমি জানো সিহঁতৰ গ্ৰুপত প্ৰায় 5-6জনমান মানুহ আছে এই সিহঁতৰ গ্ৰুপত। কিন্তু এতিয়াতো অজিতে কালেকশ্যন কৰে। এতিয়া অজিতে নিজে নি পেলাই সি কিবা পুঁজি কিবা কৰিছেনে নাই। কিমান টকা এতিয়া বৰ্তমানে আমাৰ প্ৰায় 20 লাখৰ ওপৰত হ'ব নেকি এটা অনুমানিক। অজিতে কালেকশ্যন কৰিছে। অজিতে কালেকশ্যন কিমান দিনৰ কালেকশ্যন? এবছৰৰ পৰা কিমান মানুহৰ পৰা কৰিছে? প্ৰায় 30-35জনমান হ'ব নেকি, না বেছি হ'ব? 50জন আছে। 50। এই গোটেই মানুহখিনি টঙীয়া বজাৰ ব্যৱহাৰী মানে প্ৰত্যেক দোকানী তাৰমানে প্ৰত্যেক দোকানীৰ পৰা কালেকশ্যন কৰি সিহঁতে আমাৰ জানাত তাৰমানে মানুহ সিহঁতে 5-6জনমান মানুহ আছে। কি নাম? নামখিনিতো গোটেইখিনি আমি ক'ব পৰা নাই। অজিত দাস অজিতে কালেকশ্যন কৰে। আৰু এজন আছে আমাৰ জানাত হাসমত, আৰু এজন আছে মচাই, আৰু এজন আছে জমিৰ। আমি তেনেকুৱা জানো সিহঁতে, কিন্তু সিহঁতে আমাৰ পৰা পইচাটো নানে, কিন্তু সিহঁতে সেই হেল্প গ্ৰুপটোৰ লগত সিহঁতে জড়িত হৈ আছে। এতিয়া যোনে কালেকশ্যন কৰে, কালেকশ্যন কৰা মানুহজন তাৰমানে আজি 2 মাহমান হ'ল পলাল ক'ৰবাত। তেওঁলোকৰ কোনো অফিচ আছে নেকি? নাই, তেওঁৰ লগত কোনো অফিচ নাই। তেওঁৰ দোকানখন এইখনেই আছিল দোকান। কি দোকান আছে? গেলামালৰ দোকান।